ফকৰা যোজনা, আঁঠুৱা চাই ঠেং মেলা। ৰাতি শোৱাপাটিত আমাক মহ আৰু অন্যান্য পোক-পৰুৱা আদিয়ে কামোৰাৰ পৰা পৰিত্ৰাণ পাবলৈ আঁঠুৱাৰ ব্যৱহাৰ কৰা হয়। গতিকে আঁঠুৱাখনৰ জোখমতেহে হাত-ভৰি মেলিব লাগিব, অন্যথা মহ ডাঁহ আদিয়ে কামুৰিলে আমাৰ ক্ষতিসাধন হ'ব পাৰে। উক্ত বাক্যশাৰীত আঁঠুৱাৰ কথা উল্লেখ কৰি একো-একোজনৰ আয়ৰ কথা লগত তুলনা কৰিছে যে আমি আমাৰ সামৰ্থ্য অনুযায়ীহে খৰচৰ ব্যৱস্থা কৰিব লাগে। নিজৰ আৰ্থিক পৰিস্থিতি পাহৰি যদি উধাই-মুধাই খৰচ কৰি ফুৰো, সময়ত ঋণ আদিৰ বোজা বাঢ়ি গৈ তাক আকৌ বলে নোৱাৰা হ'ব। এনে সময়ত বিপদ-বিঘিনি অহাটো নুই কৰিব নোৱাৰি। সেয়েহে আমি আমাৰ আয় চাইহে ব্যয় কৰিব লাগে। থেংক ইউ।